কোন হয় চুট মানে কোন হয় তলত লাৰা জুবিন মৰিলে বুলি ষ্টেটাছ লগাই মৰক না মৰিব না চুট মাৰা না কেলা ইমান গবনি ইমান মতলবী মানুহবিলাক মৰিবই ন ইমান মতলবী হ'ব নালাগে টপত আছো বুলি কৈ মানুহক দেখাব নালাগে আমাৰ ৰাজীৱ ভটিয়া কি কৈছিলে চুট মাৰা নাকি চিনি নাপায় চিনি নাপাওঁ বুলি কৈছিলে মাৰা চুট চালা কেনেকুৱা লাগিছে নিউজত দেখিছি গোটেইখন কান্দি কুটি খতম গাহৰি মাংস খাব লাগে সেই মৰিলে যদি মই হদিয়া পোৱালি হৈ আছে তই জুবিনে ভাল ভাল গান গায় হ'ব মানিছো কিন্তু মানুহক ইনচাল্ট দিয়াত নকৰোৱা নহয় গম পাই নাই আপোনালোকক চবকে কৈছো ষ্টেটাছ দি কিনি তাৰ ষ্টেটাছ দি ফালিব নালাগে নিজৰ দিয়ক আজিকালি কলিযুগ আহিলে সি কাৰোবাক কিবা চাইছে নেকি ক'ৰবাত ফাংচন এখন গ'লে মানে সি ইমান টকা নিদিলে নেযাওঁ বুলি কয় কেনেকুৱা হ'ব লাগিব এইটো বেলেগে দি ভাবক কিন্তু মই তেনেকুৱা নহয় বেলেগক নাই মই ভবা মানুহ নহয় হ'ব বা আমিৰা কেলা আমি একোডালেই নেজানো নিজে কেলা দিন হাজিৰা কৰি খাওঁ হ'লেও তাৰ নিচিনা আমি ইমান লেভেল নেখালোঁ যোনে ভাল পা বেয়া মতলব নাই আমাৰ ৰাজীৱ ভটিয়া কি চিনি নাপায় ৰাজীৱ ভটিয়া কি সি হ'ব পাৰে বহুত গান গালে বহুত তাৰ নাম আছে কিন্তু ৰাজীৱ ভটিয়াও যোনখিনি গান গাই আছে তাৰ গানৰ লগত অকণমান মেচ নহয় ইমানে সুন্দৰ গান গাই আছে ৰাজীৱ ভটিয়া সেইটো খং মোৰ মানে বহুত দিনৰ পৰা আছিলে কিন্তু চান্স পালোঁ আজি ক'লো খালি কথাটো ৰাজীৱ ভটিয়া এতিয়া কোনোবাই ষ্টেটাছ এটা লগাইছে নেকি কোনো লগোৱা নাই মৰিব ছবিটো পাহৰি গ'ল কিন্তু মোৰ এই দিমাগত সোমাই আছে এইবিলাক কথা সি কি পাহৰি গৈছোঁ দেখি চিনি নাপাওঁ বুলি কৈছে একেলগত গান গাই সি চিনি নাপায় সেইকাৰণে চবকে কওঁ মই কিয় বলে সানকে কিয় বলে লাগে তুমি নিজে ধরে ধোয়া বলে মতলব নাই কামর মতলব নাই তো বলে কি তুমি বলতে গেলে ইমান যদি জুবিন বল না তুমি সমগ্র অসমবাসীয়ে বিচাৰি পাই আমি বহুত আশাৰে বাচ্চা হ'ম তোমাৰ কাৰণে মই আজি বহুত কান্দিছোঁ নেকান্দেও পাপায়ো কান্দিছে মায়েও কান্দিছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰয়াণত সমগ্ৰ ৰাজ্য শোকাহত এই শোকৰ মাজতে এটি হৃদয় স্পৰ্শ কৰা ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে চাওক সম্পূৰ্ণ ভিডিঅ'টো